হাই দোস্ত, আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে কেনেকুৱাকৈ আপোনাৰ নিজৰ মোবাইলতে নতুন বছৰৰ যি নতুন ভোটাৰ লিষ্ট এই ভোটাৰ লিষ্টখন কেনেকুৱাকৈ ডাউনলোড কৰিব। আৰু ডাউনলোড অতি সহজে আপোনালোকে কৰিব পাৰিব যদি প্ৰথমৰ পৰা শেষলৈ এই ভিডিঅ'খন চায়। তো আশা কৰোঁ প্ৰথমৰ পৰা শেষলৈ এই ভিডিঅ'টো চাব আৰু কেনেকুৱাকৈ নতুন ভোটাৰ লিষ্ট ডাউনলোড কৰা হয় সেয়া শিকিব। আৰু যিসকলে শিকিছে বা পাৰে তেওঁলোকে পাৰে, আৰু যিসকলে নোৱাৰে তেওঁলোকৰ বাবে এই ভিডিঅ'টো। তো এতিয়া আৰু পলম নহয়, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হয় বন্ধুসকল, আপুনি যদি আপোনাৰ মোবাইলৰ সহায়ত ভোটাৰ লিষ্ট ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা গুগল ব্ৰাউজাৰ অ'পেন কৰিব। আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে যে মই ইতিমধ্যে ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিছোঁ। তো আপোনালোকেও নিশ্চয় পাৰিলে ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিব। তো যিয়েই নহওক কিয় অ'পেন হৈ গ'ল, আৰু অ'পেন হৈ যোৱাৰ পিছত প্ৰথমতে আপোনালোকে এটা কাম কৰিব লাগিব, তেতিয়াহ'লে অলপ ভাল হয়। নকৰিলেও হ'ব, আপোনালোকৰ বুজোৱাৰ বাবে আপোনালোকৰ সুবিধাৰ কাৰণে মই এনেকুৱা কৰিছোঁ। ওপৰৰ ফালে স্ক্ৰীনৰ ওপৰ ফালে যি থ্ৰী ডট চিন আছে সোঁফালে, তাত আপোনালোকে ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল ডাউন হৈ তলফালে আহিব, আৰু ইয়াতে কেইবাটা অপশ্যন আছে আপোনালোকে দেখিবলৈ পাইছে। তো ইয়াতে আপোনালোকে ডেস্কটপ ছাইট য'ত লিখা আছে ইয়াতে আপোনালোকে টিক মাৰ্ক দি ল'ব। তো মই দিছোঁ, আৰু তাৰপিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে চাৰ্জিং বক্স, ইয়াতে চাৰ্চ কৰিব NVSP.in, এইটো লিখি চাৰ্চ কৰিব। আকৌ কৈছোঁ NVSP.in লিখি আপোনালোকে চাৰ্চ কৰিব। তো ময়ো চাৰ্চ কৰিলোঁ, আৰু চাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব, আপোনালোকে দেখিবলৈ পাইছে, আৰু বহুতকেইটা অপশ্যন আহিব। তো আপোনালোকে যদি ভোটাৰ লিষ্ট ডাউনলোড যিহেতু কৰিব, তো সেইবাবে আপোনালোকে ইয়াতে টাচ কৰি দিব। তো ইয়াতে লিখা আছে যে ডাউনলোড ইলেক্টৰেল ৰুল PDF, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। তো ক্লিক কৰিলে, আৰু ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে ছিলেক্ট ষ্টেট। তো ইয়াতে আপোনালোকৰ যি ষ্টেট সেইটো ছিলেক্ট কৰি দিব। তো মই যিহেতু অসমৰ, তো মই আসাম ছিলেক্ট কৰিলোঁ, আৰু তাৰপিছত আপোনালোকে ইয়াতে লিখা আছে দেখিবলৈ পাইছে গো, ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত লোডিং হ'ব, আৰু লোডিং হোৱাৰ পিছত আপোনালোকৰ সন্মুখত আৰু এখন পেজ আহিব। তো তাৰপিছত আপোনালোকৰ যি ডিষ্ট্ৰিক্ট সেই ডিষ্ট্ৰিক্টখন ছিলেক্ট কৰিব। তো ময়ো কৰিলোঁ, মই আপোনালোকক দেখুৱাৰ বাবে বৰপেটা ছিলেক্ট কৰিলোঁ। আপোনালোকৰ যি ডিষ্ট্ৰিক্ট আপোনালোকে ছিলেক্ট কৰি ল'ব। তো মই বৰপেটা ছিলেক্ট কৰিলোঁ, আৰু ছিলেক্ট কৰাৰ পিছত তাৰপিছত আছে LAC, তাৰমানে আপোনালোকৰ যি বিধানসভা সমষ্টি সেই সমষ্টিখন আপুনি ছিলেক্ট কৰিব। তো মই এখন ছিলেক্ট কৰিম, ধৰিলোঁ জনিয়া ধৰিলোঁ দেই। আপোনালোকে যেতিয়া ডাউনলোড কৰিব নিজৰ যি সমষ্টি বা জিলা আপোনালোকে দি ল'ব। তাৰপিছত ইয়াতে লিখা আছে ছিলেক্ট পলিং ষ্টেচন। তো আপোনালোকে ইয়াতে ক্লিক কৰি আপোনালোকৰ যি পলিং ষ্টেচন সেইটো আপোনালোকে ছিলেক্ট কৰি ল'ব। তো মই মোৰ যিহেতু আপোনালোকক দেখুৱাই আছোঁ সেইবাবে মই এখন এনেই আপোনালোকক দেখুৱাৰ বাবে ছিলেক্ট কৰিলোঁ ৰূপসী হাইস্কুল। ইয়াতে মই ক্লিক কৰিলোঁ, আৰু ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে লিখা আছে যে মাদাৰ ৰুল এনেকুৱাই থাকিব, এনেকুৱা থাকিলেও হ'ব। আৰু যদি আপোনালোকৰ নতুন ভোট আহিছে তেতিয়াহ'লে আপোনালোকে ইয়াতে ক্লিক কৰি ইয়াতে ছাপ্লিমেণ্ট ৰুল ইয়াতে ক্লিক কৰি দিব। তো যিহেতু মই গোটেই ভোটাৰ লিষ্ট ডাউনলোড কৰিম সেইবাবে মাদাৰ ৰুল থাকিব দিছোঁ। আৰু তাৰপিছত আপোনালোকে এটা কাম কৰিব লাগিব। কামটো হ'ল ইয়াতে যিটো সংখ্যা আছে 61+7, তো আপোনালোকে 61 + 7 কিমান হয় 68, ইয়াতে আপোনালোকে বহাই দিব। এণ্টাৰ দ্য ৰিজাল্ট অফ এবভ ষ্টেটমেণ্ট, ইয়াতে আপোনালোকে ক্লিক কৰি 68 লিখি দিব।
68 তো 68 লিখা হৈ গ'ল আৰু হৈ যোৱাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে যে ভিউ ৰুল ইয়াতে আপোনালোকে ক্লিক কৰি দিব তো ক্লিক কৰাৰ পিছত আপোনালোকৰ যি ভোটাৰ লিষ্ট সেই ভোটাৰ লিষ্টখন ডাউনলোড হৈ যাব তো ইতিমধ্যে আপোনালোকে দেখিব পাইছে যে মোৰ ডাউনলোড যি ভোটাৰ লিষ্ট সেইটো ডাউনলোড হৈ গৈছে তো মই আপোনালোকক সেই ভোটাৰ লিষ্টখন দেখুৱাম মোৰ সন্মুখত আহি গৈছে ভোটাৰ লিষ্টখন ভোটাৰ তালিকা 2021 যেহেতু এই বছৰ 2021 এটা আহি গৈছে নতুন ভোটাৰ লিষ্ট আহি গৈছে প্ৰত্যেক বছৰে আপোনালোকে এনেকুৱাকৈ ডাউনলোড কৰিব পাৰিব আপোনালোকৰ যি খণ্ড নম্বৰ সেই খণ্ড নম্বৰ সকলো ভোটাৰৰ নাম ইয়াতে আহি গৈছে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে যে আহি গৈছে ভোটাৰ লিষ্টখনে আহি গৈছে তো এটা কথা যদি আপোনালোকৰ যি নতুন ভোট প্ৰত্যেক বছৰে নতুন ভোট আহে সেই নতুন ভোট কেইটা ক'ত আছে আপোনালোকে চাব তল পিনে চাব একেবাৰে তলৰ পিনে যিখন পেজত লিখা থাকিব যোগ তালিকা ভাবিব আপোনালোকে যে সেইকেইটাই নতুন ভোট ইয়াতে দেখিবলৈ পাইছে যোগ তালিকা তো যোগ তালিকা যিকেইটা ভোট আছে সেই সকলোকেইটা কিন্তু নতুন ভোট ইয়াতে আপোনালোকে দেখিব পাইছে ইয়াৰ পৰা যোগ তালিকাৰ পৰা যিমান কেইটা আছে সকলোকেইটাই কিন্তু নতুন ভোটাৰ হয় এইগুলো নতুন ভোট লিখি দিছে এপ্লিকেশ্যন কৰিছিল তেওঁলোকৰ ভোট আহি গৈছে ইতিমধ্যে তো আপোনালোকে এনেকুৱাকৈ আপোনালোকৰ যি ভোটাৰ লিষ্ট সেইটো মোবাইলৰ সহায়তে ডাউনলোড কৰিব পাৰিব তো মই ভাবোঁ যে আপোনালোকে এইটো ভিডিঅ'ৰ সহায়তে নিশ্চয় বুজিব পাৰিছে কেনেকুৱাকৈ ভোটাৰ লিষ্ট ডাউনলোড কৰা হয় আৰু আপোনালোকেও কৰিব পাৰিব নিশ্চয় এতিয়াৰ পৰা মোবাইলৰ সহায়তে তো ভিডিঅ'টো যদি ভাল লাগিছে নিশ্চয় লাইক কৰিব আৰু আপোনালোকৰ মন্তব্য কমেণ্ট বক্সত কমেণ্ট কৰিব বেছি শ্বেয়াৰ কৰিব আৰু এটা কথা মই আপোনালোকক অনুৰোধ কৰিছোঁ যদি এতিয়ালৈকে মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু কাষতে যিটো বেল আইকন আছে সেইটো বজাই দিয়ক যাতে পৰৱৰ্তী ভিডিঅ' আপুনি সকলোতকৈ আগত চাব পাৰে